মৰ্নিং সকলোকে সুপ্ৰভাত জনাইছোঁ। এতিয়া 8:30 9টামান বাজিছে চাগে। আমাৰ ৰাতিপুৱাটো অকণমান দেৰিকৈ হয়, কিহৰ কাৰণে জানেনে? মেইন কাৰণটো হৈছে এইটো মুনুগুটি। এইটো কাৰণে আমাৰ ৰাতিপুৱা সদায় দেৰি হয়, কিয়নো ৰাতি খোজ খোজকৈ সাৰ পাই থাকে। অকণমান সময় 2 ছেকেণ্ডমান শুব, আকৌ 2 ছেকেণ্ড উঠিব, এনেকুৱাকৈ তাই ৰাতিটো পাৰ কৰে আৰু সেইকাৰণে আমাৰ ৰাতিপুৱা সময়কণত উঠাটো অকণমান দেৰি হয়। আৰু বিশেষ দেখুৱাব লগা তেনেকুৱা একো নাই, যদিও আছে কিবা কিবি। ভিডিঅ'টো আগবঢ়াই লৈ যাম, গতিকে চাই থাকিব আজিৰ ভিডিঅ'টো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আচলতে এটা কথাৰ কাৰণে মই পুনৰ কথা এটা কৈ লওঁ। মানে ফেনখন চলি আছে, মাইকটো লগাই লৈছোঁ, কিমান শব্দ আহে মই নাজানো, মানে ভইচটো আপোনালোকে কিমান দূৰ শুনে মই নাজানো, তথাপিতো কওঁ বাৰু। কথাটো হৈছে যে মোৰ ইয়াৰ শাহুমাটো নাই বাৰু, শাহুমা ঢুকাইছে। যিখিনিয়ে মোক জানে সেইখিনিয়ে জানে, সেইখিনি মোৰ নিজৰ মা। যোৱাকালি মাক GNRCত এডমিট কৰাব লগা হৈছে। মাৰ নাৰ্ভৰ অকণমান প্ৰব্লেম, সুস্থ হয়, বৰ চিন্তনীয় বিষয় নহয়। তথাপিতো মা GNRCত এডমিট হৈছে, ট্ৰিটমেণ্ট চলিব। আৰু সকলোৱে আশীৰ্বাদ কৰিব। কথাখিনি এইটো কাৰণে কৈছোঁ যে সকলোৱে আশীৰ্বাদ কৰিব মাক। বহুত মানুহৰ আশীৰ্বাদ বোলে ভগৱানে শুনে বুলি কয়। গতিকে মা খুব সোনকালে আৰোগ্য হৈ যাতে ঘৰলৈ উভতি আহে। মনটো অকণমান ভাল নহয়, তথাপিতো যিহেতু ইউটিউবটোক নিজৰ কাম হিচাপে লৈছোঁ, কামৰ মাজেৰে ব্যস্ততাৰ মাজেৰে আগবঢ়াই লৈ যাব লাগিব। আৰু আপোনালোকে জানে কৰ্মব্যস্ততাৰ পৰিভাৰতকৈ বেছি যেতিয়া এমাহ সন্তান থাকে মানুহৰ, তেতিয়া সময় উলিওৱাটো একেবাৰে কষ্টকৰ কাম। আৰু তাৰ মাজতে সময় উলিয়াই ইউটিউবো সমানে চলাই নিবলৈ চেষ্টা কৰিছোঁ, মাত্ৰ আপোনালোকৰ সহায় লাগে। গতিকে সুখ দুখৰ মাজেৰে যিহেতু কামটো মেইন, গতিকে কামটো আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আৰু এইফালে আমাৰ ছোৱালী কুহেলিকা, তাইৰ গাটো বেয়া, মানে তাইৰ গাটো অকণমান বেয়া, চৰ্দি লাগি আছে। তাই সেয়া মোবাইলত ব্যস্ত, আজি খেলিবলৈ একেবাৰে মন কৰা নাই। আৰু তাৰপিছতে আজি বতৰটো দেখুৱাম অকণমান। এনেকুৱা ধৰণৰ বতৰ মোৰ খুব ভাল লাগে, মানে ভাদ মাহ পাৰ হৈ এতিয়া লাহেকৈ আহিন সোমাব, এনেকুৱা মাহবোৰ খুব ভাল লাগে। ৰ'দবোৰ কোমল কোমল হৈ আহে, বেলিটো সোনকালে অস্ত যায়। নহয়, ভিডিঅ' ইমান তোমাৰ মুখখনে ঘুমিছোঁ। ফটো কৰি আছা নেকি? নাই ইমান অপমান নকৰিবাচোন, বুজিছেনে? মই মানে অথনি মানে মই কি কৰিলোঁ জানেনে? ইমানে জধা মুখ্য, মই ইমান ধুনীয়াকৈ ভিডিঅ'টো বনালোঁ, কিন্তু 2খনমান ফটো উঠাই পেলাইহে লৈ গ'লোঁ। ভিতৰত গৈ দেখিছোঁ ইমান ধুনীয়া বতাহ মাৰি আছে। বতৰটো এনেকুৱা সময়খিনি বহুত ভাল লাগে। আহিন মাহ সোমাইছে, প্ৰকৃতিয়েও নিজৰ উপস্থিতিৰ প্ৰমাণ দিছে। যথেষ্ট ভাল লাগে সময়কণ, সেইকাৰণে বতৰটো ইমান আপোনালোকক দিলোঁ। এইফালে এনেকৈ এইটো আমাৰ হৈছে ৰাস্তাটো, যিটো ৰাস্তা দি আমাৰ ঘৰলৈ আহিব পাৰে। এইটো হৈছে ৰাস্তাটো, আৰু এইফালে এইটো একদম চিধাকৈ যায় এইফালে। আৰু এইফালে আৰু এটা সৰু ৰাস্তা আছে, এইটো ৰাস্তা দি গাঁৱৰ ভিতৰতে সোমাই যাব পাৰি। আৰু এইফালে আমাৰ চুকলো চেণ্ডেল লৈ ওলাই আহিছে। হা গাইজ, এতিয়া মই যাব লৈছোঁ অকণ বজাৰৰ পৰা আহোঁ, বজাৰ কৰি আহোঁ অলপমান। আজি মঙলবাৰ, আজি আমাৰ ইয়াত বজাৰ বহে। বজাৰ কৰি আহোঁ আৰু অকণমান পাৰিলে গাহৰি মাংস অকণ লৈ আহোঁ। গাহৰিয়ে খাব লাগিব আৰু, কাৰণ আজি বজাৰৰ দিনত আমি গাহৰি খাওঁৱেই। বলক তেনেহ'লে আমি এতিয়া বজাৰৰ পৰা আহোঁ। গাইজ, আহি আছোঁ এতিয়া বজাৰলৈ। পাম আৰু বেছি দূৰ নাই, ওচৰতে আমাৰ, অকণমান দূৰ 2 কিলোমিটাৰমান হ'ব। আহি পাইছোঁ আৰু আহি পাই গ'লোঁ বজাৰ। আমি বজাৰ পাই গ'লোঁ। এখন মঙলবাৰে বজাৰ হয়, মঙলবাৰে বহে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব বজাৰখন। এইখন গাড়ীখন অলপ আগত ৰখাই লওঁ। আজি এটাই যে আপুনি কথা নাই, আপুনি কথা নাই। Till my shadow turns to sun rays, and on we'll go through the wastelands.
এইফালে ওলাইছে মাছ চন্দা মাছ বহুত ওলাইছে অলপ মাছেই লৈ যাওঁ এইটো বইল বনাব লাগিব এইবিলাক তেলৰ দাম চাম বহুত বেছি হৈ গৈছে তুমি বইল খাব লাগিব ৰাণা বজাৰৰ পৰা আহি পালেহি কি আনিছে আপোনালোকক দেখাইছে ইতিমধ্যে আজি গাহৰি মাংস ৰ'বা গাহৰি মাংস আনিছে আৰু মাছ আনিছে কিবা আপোনালোকে জানেই অলৰেডি ৰাণাৰ ৰেচিপি গৈয়ে থাকে মই নবনাওঁ ৰাণাই বনায় মানে যেতিয়া সি ঘৰত থকা হয় সিয়ে বনায় মই আৰু থওঁ আৰু এনেই ফুংফাংকৈ তাৰপিছতে তো এতিয়া প্ৰথমতে একাপ চাহ খাই লওঁ তাৰপিছতে ৰন্ধা বঢ়াখিনি ৰাণাই দেখুৱাব haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. তেনেহ'লে খাই লওঁ এতিয়া একাপ চাহ তাৰপিছতে বনাই আছোঁ মোৰ ৰেচিপি চাই থাকিব আমাৰ ভিডিঅ'টো হেল্ল' গাইজ এতিয়া মই বনাবলৈ লৈছোঁ মাছ আনিছিলোঁ এয়া এতিয়া বনাম মাছটো আজি বইল খাম বুলি ভাবিছোঁ বইলে বনাম বইল বনাবলৈ বেলেগ বস্তু একো নাই আলু বিলাহী আদা নহৰু জলকীয়া এয়া দি আজি বইল বনাই দেখাম আপোনালোকক আৰু ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোক আৰু গাহৰি মাংসটো বনাম অলপ আনিছোঁ গাহৰি মাংস বেছি অনা নাই গাহৰি মাংসটো বনাম আপোনালোকৰ এইটো পাত এইটো হৈছে মধুসোলং পাত বুলি কওঁ আমি এই পাতটো দি বনাম অকণমান টেঙা হোৱাকৈ এইটো ভাজিম পানীখিনি উতলিছে বইল বনাম যিহেতু পানীখিনি অলপ গৰম কৰি ল'লোঁ গৰম কৰি লোৱাৰ পিছত অলপমান দি দিছোঁ নিমখটো সোৱাদ অনুসৰি দিব ইয়াৰ পিছতেই এতিয়া দি দিছোঁ আলুখিনি অকণ সিজাই ল'ব লাগিব অলপ বইল হৈ লওক আলুখিনি মাছখিনি কিন্তু লগালগ নিদিব কেঁচা পূৰা উতলা পানীতহে মাছখিনি দিব নহ'লে গোন্ধাব সেইকাৰণে পানীখিনি পূৰা উতল অহাৰ পিছতহে হালধি দিম তাৰপিছতহে মাছ দিম উতল আহি গ'ল উতলাৰ পিছত এতিয়া ইয়াত বিলাহীখিনি দি দিম কাটি থোৱা বিলাহীখিনি দি এইখিনি পূৰা সিজিবলৈ দিয়া হ'ব সিজিবলৈ দিয়াৰ পাছতহে মাছ দিম আৰু এইফালে মাছখিনি মই নিমখ হালধিৰে মেৰিনেট কৰি দিছোঁ পানীখিনি পূৰা উতলি গ'ল আলু সিজিলে বিলাহী সিজিলে এতিয়া মাছখিনি মেৰিনেট কৰি থোৱা মাছখিনি দি দিছোঁ দি ঢাকোন লগাই 15 মিনিটমান সিজাব লাগিব মাছটো উতলিছে হৈ গৈছে আৰু অলপ সময় আছে এতিয়া অকণমান পিঠাগুড়ি ডাঠ হ'বৰ কাৰণে অলপ গ্ৰেভিৰ কাৰণে অলপমান বেছি নহয় অকণমান পিঠাগুড়ি দি দিছোঁ এতিয়া বাকী থকা মাছখিনি ফ্ৰাই কৰি লওঁ তাত চব মাছ দিয়া নাই মানে ছোৱালীয়েতো নাখায় ছোৱালীয়ে বইল কৰিলে নাখায় আৰু গাহৰি মাংসও নাখায় ছোৱালীয়ে বেয়া পায় সেইকাৰণে তাইৰ কাৰণে ফ্ৰাই কৰি দিওঁ এইকেইপিচ ফ্ৰাই কৰোঁ চ' গাইজ এইফালে কেৰাহী পাতি ল'লোঁ গাহৰি মাংস বনাবলৈ এতিয়া তেল গৰম হৈ গ'ল এতিয়া দি দিছোঁ পিঁয়াজৰ লগত দি দিছোঁ আদা নহৰু জলকীয়া একেলগে দি দিলোঁ দি এইখিনি অলপ সময় ভাজিম লগতে মিট মছলা জিৰা ধনিয়া পাউডাৰ একেলগতে সকলোখিনি মছলা দি এইখিনি 5 মিনিট সময় ভাজিব লাগিব এইখিনি মছলাখিনি ভজা হৈ গৈছে এতিয়া কাটি থোৱা গাহৰি মাংসখিনি দি দিম দি এইখিনি ভাজিব লাগিব আধা ঘণ্টামানতো ভাজিবই লাগিব হৈ গৈছে গাহৰি মাংস মধুসোলং টেঙা এয়া আমি দি দিছোঁ মধুসোলং টেঙা দি অলপ সময় ভাজিব লাগিব আৰু অলপ সময় ইয়াৰ পিছতে খাব পৰা হ'ব টেঙাটো অলপ কমি গাঁও অকণ দিব লাগিছিলে গাইজ আমাৰ গাহৰি মাংস ফ্ৰাই হৈ গ'ল উইথ মধুসোলং টেঙা ৰেডি Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. Tet, hey Mono,
এই মুনু ছটামান বাজিলে দুপৰীয়া ভাত খাই আছিলোঁ এতিয়া সাৰ পাইছোঁ সাৰ পাই একদম পূৰা চাহ পাই গ'লোঁ এয়া চাহ খাই আছে চাহ মোলৈও বনাইছে একদম সেইটো চাহ বনোৱাৰ কাৰণে সোনকালে উঠিলোঁ আৰু শুই উঠিয়ে চাহ খাব পাম এতিয়া এই পাপৰ দি চাহ বনাইছে সেইটো কাৰণে অকণমান চাহ খাই লওঁ এই ভনীয়ে পূৰা পাপৰবিলাক চুবাই খাইছে চব কেনেকৈ চুবাইছে পাপৰ বঢ়িয়া দাঁত ওলাই হাঁহিব লাজ পায় চুনু লুকাই আছে দেই ন চুনু লুকাই আছে বাই বাই কৈ দে কৈ দে এই আমাৰ এই ভনীয়েটো কিবা বনাই আছে এইবিলাক কি আনিছে দেখিছে এইবিলাক শুকান পাত লৈ আহিছে কঁঠালৰ পাত আনি ৰং কৰি এইবিলাক বোলে আকৌ বাঁহৰ কিবা ফ্ৰেম বনাই তাত লগাব এই কিবা ষ্টাইল দিব এইটো ক'ত দেখিছিলে ভনী ইউটিউবৰ পৰা দেখি বোলে এইবিলাক বনাইছে এইটো কি কৰা বুলি কয় এইটো এনেকুৱা বোলে বস্তু দি বনাই এই পেলনীয়া বস্তু দি এইবিলাক কিবা কিবি আজিকালি বনাই যে এইবিলাক DIY বুলি কয় বোলে সেইটোকে বনাই আছে তাই এইটো আজি ৰং কৰি কাইলৈ মানে এইটো ফ্ৰেমত ফিটিং কৰি দিবি ন আমি ইয়াৰ যিটো ফাইনেল লুকছ হ'ব সেই লুকছটো আমি দেখাম বাৰু নেক্সট এটা ভিডিঅ'ত এতিয়া বাজিছে 8টামান বাজিছে সন্ধিয়াৰ ভাত পানী বনোৱা নাই বনাব কি দিনৰ মাছ আছে তাকে কিবা কিবি বনাব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চাই থাকিব মোৰ চেনেলটো টেষ্ট অফ নৰ্থ ইষ্ট এণ্ড এণ্টাৰটেইনমেণ্ট